কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিলে কি কৰিব? কেতিয়াবা কোনোবাই আপোনাক বা মোক বেয়া ব্যৱহাৰ কৰিব পাৰে। তুৰতে চাব গ'লে এইটো খুবেই সাধাৰণ কথা। সাধাৰণ কথা হ'লেও কাৰোবাৰ বেয়া ব্যৱহাৰত শূন্য সকলোৱে কম বেছি পৰিমাণে হওঁ। এইখিনি সময়ত প্ৰথমে নিজক সংযত কৰক আৰু তেওঁক শুনক। যদি আপোনাক কৰা বেয়া ব্যৱহাৰত আপোনাৰ কিছু কথা আগতে জড়িত হৈ আছে, তেন্তে আপুনি মৌন হৈ পৰক। যদি আপোনাৰ বেয়া ব্যৱহাৰ কৰা ব্যক্তিজনৰ সৈতে কোনো ধৰণৰ যোগসূত্ৰ বা আগৰ একো কথাৰ লেনদেন বৰ বিশেষ নাই, তেন্তে তেওঁ কোৱা বা আচৰণ কৰা সময়ৰ পৰিৱেশটো লক্ষ্য কৰক। যদি তেওঁৰ সেই সময়ৰ পৰিৱেশটো ভাল নহয়, নিজেই আকৌ মৌন হওক। তেওঁ হয়তো আপোনাক তেনেকৈ কোৱাৰ বাবে পিছত নিজেই অনুশোচনাত ভুগিব। কিছুমান মানুহে কেতিয়াবা আনৰ মনত আঘাত দিবৰ বাবে খুব যত্ন কৰে। তেওঁলোকে বাৰে বাৰে কাৰোবাক খং তুলি কিনো কৰে বুলি ৰং চাব খোজে। গতিকে সেই উমান পালে নীৰৱে কিছু ধৈৰ্য ধৰক। যদি সেই মানুহজনক আগতে আপুনি চিনি পায়, তেন্তে তেওঁকেই জয়ী হ'ব দিয়ক, কেৱল ধীৰ স্থিৰেৰে, যাতে তেওঁৰ মনোবাঞ্ছা পূৰণ হয়। আমি এয়া বুজাব খোজা নাই যে কোনোবাই এচৰ এবুকু মাৰিব, আমি আকৌ পিঠি পাতি দিম। আমি কৈছোঁ, কোনোবাই বেয়াকৈ কৈছে, তেওঁৰ গোটেই পৰিৱেশটো চালি জাৰি চাওক আৰু লাহে লাহে ৰিয়েক্ট কৰক। কিয়নো তেওঁ যিহেতু খঙত আছে, যদি আপুনি মই আকৌ খং কৰোঁ, তেতিয়া জ্বলা জুইত ঘিউ ঢলাৰ দৰেহে হ'ব। যদি আপুনি শান্তিপ্ৰিয় মানুহ, তেন্তে কম কথাত কাজিয়া বা ধ্বংস কেতিয়াও নিবিচাৰে। সেয়ে কোনোবাই বেয়াকৈ ক'লে ধীৰ স্থিৰে বিবেচনা কৰক। এইখন সমাজত নিৰ্দোষী হ'লেও বহুতে মৃত্যু পৰ্যন্ত অনাহকত মাতি আনিছে। শিক্ষিত সমাজত কাৰোবাৰ বুকু সোধা কৰিবলৈ কোনেও যাতে আগবাঢ়িব নোৱাৰে, তাৰ বাবে সচেতন হৈ থাকক। বিতৰ্কৰ সময়ত মৌন হৈ ৰ'লেই বিতৰ্ক শেষ নহয়, সেইটো হয়। কিন্তু যেতিয়া দুয়োফালৰ পৰা বিতৰ্ক আৰু বেছি হোৱাহে দেখা যায়, তেতিয়া বিতৰ্কৰ সাম কাটিবলৈ কোনোবাইতো মৌন হ'বই লাগিব। যদি আপোনাৰ বিৰোধীয়ে আপোনাৰ ওচৰত সৰু নহয়, তেন্তে নিজেই সৰু হওক আৰু বিতৰ্কৰ অৱসান ঘটাওক। আচল কথা, বিতৰ্কই সমাধান আনিব নোৱাৰে, আলোচনাইহে সমাধান আনিব পাৰে। সমিল মিলেৰেহে সকলো সম্ভৱ। মই মতালিৰে সমস্যাৰ সমাধান কেতিয়াও নহয়। আমি আমাৰ দৃষ্টিৰে কিছু কথা আপোনাৰ চিন্তা জগতলৈ বুলি এৰিলোঁ। বাকী দৃষ্টি আপোনাৰ, সিদ্ধান্ত আপোনাৰ। আপোনাৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।